হে গাইজ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো একদম নদীৰ কাষত ধুনীয়াকৈ বতাহ খাই বহি আছোঁ আৰু বৰ্তমান আছোঁ নিজৰ চাপৰিৰ বাৰী খেতিত। আৰু এতিয়া মানে পাচলিৰ লাগন দেখিলে আপোনালোকে ভয় খাই যাব, কিন্তু দাম নাই, কিন্তু লাগন দেখিলে মানে ভয় খাই যাব। আজি ভাত খাব নালাগে, ভয়কৈ খাওক। আৰু সেয়েহে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। ভিডিঅ'টো চাব শেষলৈকে হতে একদম মানে দাংবডি, তিয়ঁহ, কোমোৰা লাগন দেখিলে মানে ভয় খাই যাব, কিন্তু দামটো খুব কম। ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, আপোনালোকক দেখুৱাওঁ। চাওক ভিডিঅ'টো শেষলৈকে হতে। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যদি লাইক কৰা নাই লাইক এটা কৰি দিয়ক, আৰু যদি কমেণ্ট কৰা নাই তেনেহ'লে কমেণ্ট এটা কৰি দিয়ক। এইফালে এয়া দাংবডি আগতে দেখুৱাইছিলোঁ। যেতিয়া দেখুৱাইছিলোঁ তেতিয়া মানে লাগনটো নাই দিয়া, খুব কম, মানে উৎটোত দুই এডাল লাগিছিলে, কিন্তু এতিয়া চাওক কেনেকুৱা লাগিছে। এয়া এইফালে চাওক এটা থোকত কিমান লাগিছে চাওক। এইফালে পূৰা লাগি আছে চাওক। এইফালে দাদাই পূৰা দৰৱ মাৰি আছে, চাই লওক। আৰু এইফালে আৰু দুজনে দৰৱ মাৰি আছে, গছ ধুই দিছে, দেখিছে নাই। এইফালে সৈয়া আমাৰ নগা ভাইটিয়ে পূৰা দৰৱ মাৰি আছে, আৰু এইফালেও আছে। এয়া চাওক, মানে গোটেই দাংবডি লাগন চাওকচোন কেনেকুৱা দিছে। এয়া আৰু আজি ৰ'দৰ মানে পূৰা গৰম দিছে আজি। এইফালে পূৰা দৰৱ মাৰি আছে চাওক। বেলি আজি একদম পূৰা খাম বুলি লাগিলে। এইফালে এয়া দাংবডি, এয়া চাই লওক। মানে এনেকৈ দিলে দাংবডিটো সোমাবলৈ দিগদাৰ হয়। এইবোৰ চব মানে বগাই আহিছে, দেখিছে নাই। সেইটো কাৰণে অলপ ফলটো বহল কৰি দিব লাগে, এনেকৈ ৰছীত দিলে মানে। এইবোৰ ৰছীত দিয়া আছে, আৰু পূৰা লাগি আছে দাংবডি, চাই লওক। আৰু কিমান দীঘল চাওক খলটো। আহিবলৈ মানে খুব দিগদাৰ, আৰু ডিঙি এইবোৰ মানে কাটি দিয়ে কিবা বেয়া, চাই লওক। এইফালৰ পৰা আহি এইফাল পাই গ'লহি চাওক। যিহেতু মানে খলটো ঠেক, সেইটো কাৰণে মানে এদি বগাই গুচি যায়। আৰু এয়া চাওক দাংবডি কালি চিঙা হ'ল, সেইটো কাৰণে অলপ কম দেখিছে। আৰু সেইফালে আছে তিহু মানে এনেকুৱাই ডাঠ হৈছিল, ডাঠ হোৱাৰ কাৰণে মানে পাত কাটিবলগীয়া হৈ গ'ল এইফালে। আৰু এয়া লাগি আছে তিহু, চাই লওক। এয়া এটা তিহু পাত কাটিবলগীয়া অৱস্থা হৈ গ'ল, মানে বহুত ডাঠ হৈ গ'ল, দেখিছে নাই। ওপৰৰ পৰা মানে বৰষুণেই নপৰিব, ইমানেই ডাঠ হৈছে। এয়া ভালকৈ বগোৱাই নাই, এই চাইডটো এইটো বগাবলৈকে আছে। আৰু এইফালে এয়া পূৰা ডাঠ হৈ আছে, আৰু এইফালেও আছে। এয়া লাগি আছে। ইয়াৰ তললৈ আহিলে চাওক কিমান আন্ধাৰ হৈ যায়, মানে পূৰা ডাঠ হৈ আছে পাতেৰে। আৰু এইটো তিহু, চাই লওক লাগি আছে। আৰু ফুলো আছে, দেখিছা নাই। এয়া ফুলো পূৰা ফুলি আছে, চাই লওক। চালে এটা তিহু, আৰু হয় সিফালে কোমোৰা আছে, কোমোৰাও দেখুৱাম চাব। একদম গুহা টাইপ লাগিছে, দেখিছে নাই। আঁতৰৰ পৰা চাওক কেনেকুৱা লাগিছে। ওপৰত পূৰা ফুল ফুলি আছে। ইয়াৰ ওপৰত উঠি পেলাই এই দাংবডি দৰা দেখুৱাম চাব। ওপৰত উঠি ল'ম, উঠি লৈ আকৌ দেখুৱাই আছোঁ। যিহেতু মানে উঠি বোলে মোবাইলটো লৈ অলপ দিগদাৰ হ'ব, সেইকাৰণে উঠি লওঁ। একদম দেখিবলৈ মানে সুৰংগৰ টাইপ লাগিছে, দেখিছে নাই। মানে আগতো আৰু আছিলে ডাঠ হৈ, পাতখিনি কাটি দিয়াৰ কাৰণে অলপমান এতিয়া সেৰেঙা হৈছে, কিন্তু একদম আঁতৰৰ পৰা দেখিবলৈ মানে একদম সুৰংগ টাইপ লাগিছে, দেখিছে। আৰু তিহু পূৰা লাগি আছে। কালি যিহেতু ছিঙিলোঁ, মানে সেইটো কাৰণে আজি বৰ বেছি নাই, চাই লওক। এয়া ওপৰত এই ডাঠ হৈ আছে, মানে ওপৰৰ পৰা বেলি পোহৰেই নাপায় তলত, ইমানেই ডাঠ হৈ গৈছে। আৰু চাই লওক, এয়া দাংবডি পূৰা লাগি আছে, পূৰা লাগি মানে 2 কুইণ্টেল 3 কুইণ্টেল পূৰা ওলাই আছে এইকেইদিন। আৰু আকাশখনো আজি দেখি মজা লাগিছে, কিন্তু চাওক। এয়া সোমাবলৈ কিন্তু বৰ দিগদাৰ হয়, যিহেতু খলটো ঠেক হ'ল,
যেটো প্ৰথম কৰিছোঁ ন সেইটো কাৰণে খলটো কিমানটো দিব লাগে জনা নাছিলোঁ সেইটো কাৰণে ঠেক হ'ল নেক্সট মানে ভালকৈ কৰিব লাগিব আৰু এইফালে আছে কোমোৰাও খুব ধুনীয়াকৈ লাগিছে খালি এবাৰ দামটোহে নাইকিয়া বস্তুবোৰৰ কিন্তু লাগনটো ভালেই দিছে চাই লওক এয়া ভালকৈ বগোৱাই নাই এতিয়াও লাগি আছে যেতিয়া ভালকৈ মানে বগাব তেতিয়া আৰু লাগিব চাই লওক এয়া আৰু জিকাটোৱে তেনেকৈ আছে সেইখিনি নেদেখুৱাওঁ আৰু চাই লওক তো ওপৰত উঠি গ'লেও ওপৰৰ পৰা ভিউটো চাওক কেনেকুৱা লাগিছে আৰু এতিয়া দাংবডি দৰা চাই লওক এইফালে আমাৰ পুপুৱে পূৰা দৰৱ মাৰি আছে এয়া আৰু সেইফালে সেইজন আৰু এইডৰা দাংবডি দৰা চাই লওক কেনেকুৱা লাগিছে একদম সেই তাৰপৰা ধৰি এনেকৈ আছে আৰু এইফালে আছে এইডৰা তিয়ঁহ দৰা যিডৰা মাছৰ মানে তলত আছিলোঁ ওপৰৰ পৰা চাই লওক কেনেকুৱা লাগিছে এইডৰা কিমান ডাঠ হৈ আছে ওপৰটো চাওক এয়া সেইফালে আছে সেয়া ধুনি মানে চকুৰে নমনালৈকে গোটেই যিমান দেখিছে চব মানে খেতিয়ে ইয়াত চাই লওক একদম চব চাৰিওফালে এইডৰা হৈছে আমাৰ দাংবডি আৰু ইফালে এয়া দৰৱ মাৰি আছে দাংবডিত মানে পূৰা পোকে খাইছে সেইটো কাৰণে দৰৱ মাৰিবলগীয়া হৈছে এইডৰা চাওক তলৰ পৰা দেখুৱাই দিছোঁ এইডৰা আৰু এইফালে দুইজনে পূৰা দৰৱ মাৰি আছে মানে পোকে খুব খাই দিছে সেইটো কাৰণে আজি দৰৱ মাৰিব দিছোঁ চাই লওক এয়া আৰু ওপৰৰ পৰা কিন্তু দেখি খুব মজা লাগিছে মই আজি প্ৰথম উঠি পেলাই মানে চাইছোঁ গোটেইডৰা আৰু এইফালে এইজনেও পূৰা ভিডিঅ' কৰি আছে আৰু আজিৰ ভিডিঅ'টো ওপৰৰ পৰাই ইমান এটা সামৰিছোঁ কেনেকুৱা পালে জনাব এটা সৰু ভিডিঅ' আছিলে ভাবিলোঁ দেখুৱাই দিওঁ দাংবডিৰ লাগন দেখি তো কেনেকুৱা পালে জনাব যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু যদি কমেণ্ট কৰা নাই তেনেহ'লে কমেণ্ট এটা কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজি দিছোঁ বাই